আছে মরমাই করতে এখন দরজায় হেল্প করবি নি কি আই কি আই আমরা তো দুপুরে গেছিয়া বাসে বাসে বইসা দিল আমি হয় না হয় কিবা আলাপ দেও দে ধরবা রমে মরমাই ধরবা হরি বুলা হরি বুলা হরি বুলা মুলা খান্ডু খুলি খুলি পড়ে কালিয়ে দাঁড়া পড়ছুই বাচ্চাই তার পুষ্টি না কই বিয়া বলি আইন দিচ্ছে পরিষ্কার নাকলা রয়েছে আর দুপুর যখন খুলে খুলে যায় আই ফেলবা ঘরের বিষয় খয়রা বাংলা আমায় খুপা খুপি লাগে দেখি মাই অপরবে লাগে ও ভাল হব বসা হত ওই আশীর্বাদ দিল ও হলে বসা হত অহতি সন্তান হব এই এনেকৈ বিয়াখন বিয়া শেষ কৰি হবে বিয়া শেষ কৰি হবে আৰু আনফালে ৰাৱণ ৰজাই মনে মনে ভাবে হাও আজি দেখোন মই সেই মাৰি পেলোৱা ল'ৰা ছোৱালী হালৰ 15 বছৰ বয়স হ'ল ব্ৰহ্মাৰ ওচৰলৈ যাওঁ আৰু সেই বিয়াখন হ'লনে নাই ব্ৰহ্মাক মই সুধি ৰাখি যায় হয় এই বুলি ৰাৱণ ৰজা ব্ৰহ্মাৰ কাষে কিয় জানা আজিৰ পৰা তুমি 15 বছৰ আগতে আহিছিলা আৰু সেইদিনাখন মই এহাল ল'ৰা ছোৱালীৰ গণনা কৰি আছিলো আৰু আজি তুমি 15 বছৰ পিছত আহিছা ডাঙৰ কথা কি জানা ৰজা সেই যে ল'ৰা ছোৱালী হালৰ মই বিয়াখন হ'ব বুলি কৈছিলো সাগৰৰ সিটো পাৰত বিয়াখন হৈ গ'ল নিশ্চয় জানিবা কি বিয়া কথা শুনি ৰাৱণ ৰজা আচৰিত মাত নিদি ব্ৰহ্মাদেৱ সুধিব ৰজা ভাবি পোৱা নাই এতিয়া চাওক ৰাইজ যিজন ঘাতক সেই ল'ৰা ছোৱালী হাল কাটিবলৈ পঠাইছিল আজি কেইদিনমান আগতেই মনে মনে ভাবে মানুহে কয় বনত বাদ আজি যদি মই সেই ঘাতকক বিশ্বাস নকৰিলেহেঁতেন তেনেহ'লে আজি মই ব্ৰহ্মাৰ ওচৰত লাজত পৰিব লগা নহ'লহেঁতেন ঠিক আছে পুনৰ মই ব্ৰহ্মাৰ ওচৰলৈ যাম অহাকালি মোৰ দিন কেনে হ'ব ব্ৰহ্মাক মই সুধি
অহাকালিৰ কথা কৈছা ন অহাকালি ব্ৰহ্মাই বোলে অহাকালি এই ৰজা এই তোমাৰ বৰ বেয়া মই ৰজা গণনা কৰি চালো আৰু গণনা কৰি কি পালো জানা ৰজা তোমাৰ কবলৈ মোৰ বৰ বেয়াই লাগিছে তথাপিতো কওঁ শুনা পুৱাৰ পৰা গধূলিলৈ ৰাৱণ ৰজাই মনে মনে ভাবে এইবাৰ ব্ৰহ্মামৰ হাতম আৰু মুঠিত ভাবি ভাবি ৰাৱণ